নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম আমাৰ অসমত পোৱা বিভিন্ন ধৰণৰ শাকসমূহৰ বৈজ্ঞানিক আৰু ইংৰাজী নামসমূহৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষ পৰ্যন্তলৈকে চাব বুলি আশা ৰাখিলোঁ। জিলমিল শাক ইংৰাজী নাম হৈছে হোৱাইট গছফু। পূৰ্ণৰবা শাক ইংৰাজী নাম হৈছে টাৰভাইন। ভেদাইলতা ইংৰাজী নাম হৈছে চুংভাইন। নৰসিংহ পাত ইংৰাজী নাম হৈছে কাৰী লিফ। পিয়াজ পাত ইংৰাজী নাম হৈছে ট্ৰি অনিয়ন। লফা ইংৰাজী নাম হৈছে চাইনিজ মেল্লো। মান ধনিয়া ইংৰাজী নাম হৈছে লং ক্ৰেডিনেটৰ। কলমৌ ইংৰাজী নাম হৈছে ৱাটাৰ স্পেনিছ, বৈজ্ঞানিক নাম হৈছে লোমেয়া। চুকা শাক ইংৰাজী নাম হৈছে চৰেল। মধুসোলেং বৈজ্ঞানিক নাম হৈছে পলিগম চাইনিজ। মেথি শাক ইংৰাজী নাম হৈছে ফেনগ্ৰিক গ্ৰীণছ। হাতী খুতুৰা ইংৰাজী নাম হৈছে স্পিনি অমৰনাথ। মৰিচা শাক ইংৰাজী নাম হৈছে অমৰনাথ। ব্ৰাহ্মী শাক ইংৰাজীত ব্ৰাহ্মী বুলি কোৱা হয়। বৰমাননি ইংৰাজী নাম হৈছে এছিয়েটিক পেনিৱৰ্ট। ধনিয়া ইংৰাজী নাম হৈছে ক্ৰডিয়েণ্ডাৰ। ৰঙা টেঙামৰা ইংৰাজী নাম হৈছে ৰেড ৰচেল। ঢেকীয়া শাক ফিডেলহেড ফ্ৰেইন ইংৰাজী নাম। মাটিকাদুৰি ইংৰাজী নাম হৈছে চেচিয়েল জইড। কচুথোৰা ইংৰাজী নাম হৈছে টেৰ'ষ্ট্ৰিম। পদিনা ইংৰাজী নাম হৈছে মিণ্ট, বৈজ্ঞানিক নাম হৈছে মেন্থা। দোৰোণ শাক ইংৰাজী নাম হৈছে লেকুৱাছ পেলুকেন্থি। সৰিয়হ শাক ইংৰাজী নাম হৈছে মাষ্টাৰ্ড প্লেন। লাই শাক ইংৰাজী নাম হৈছে মাষ্টাৰ্ড গ্ৰীণছ। নিমপাত ইংৰাজী নাম হৈছে মেৰগোছা লিভছ। মালভোগ খুতুৰা ইংৰাজী নাম হৈছে পাচলি। ভিংৰাজ শাক ইংৰাজী নাম হৈছে ফলছ ডেইজি। কণাশিমলু ইংৰাজী নাম হৈছে ট্ৰপিকেল স্পাইডাৰ ৱৰ্ট। গতিকে আমি আজি আলোচনা কৰিলোঁ আমাৰ অসমত পোৱা বিভিন্ন শাকসমূহৰ বৈজ্ঞানিক আৰু ইংৰাজী নামসমূহৰ বিষয়ে। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টিৰ ডিছক্ৰিপশ্যনত এই শাকসমূহৰ ইংৰাজী আৰু বৈজ্ঞানিক নামসমূহৰ এটি PDF দিয়া আছে। আপুনি লিংকটোৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। যদি মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰৰ পৰা আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। ধন্যবাদ। জয় অসম।